মিৰিকৰ এটা খুব ধুনীয়া ঠাই নতুনকৈ এই ঠাইডোখৰ ওলাইছে নাম হৈছে টাৱাকুচি খুব ধুনীয়া এখন পাৰ্ক আৰু পাৰ্কৰ লগতে আছে হোম ষ্টে আৰু সাইডত আছে এটা নিজৰা বন্ধুসকল আপোনালোক সকলোকে পুনৰবাৰ নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আৰু আশা কৰো আপোনালোকে মোৰ প্ৰথম ভিডিওটো চাইছে মিৰিকৰ গোপালধাৰা টি ষ্টেটকে আদি কৰি মই বিভিন্ন লোকেশন আপোনালোকক দেখাইছিলো আৰু ওয়েলকাম মোৰ দ্বিতীয়টো ভিডিওলৈ বলক একেলগে আৰম্ভ কৰো মই আহিলো এতিয়া মিৰিক লেকত মিৰিকৰ এটা পপুলাৰ লোকেশন আৰু ইয়াতে বহুত টুৰিষ্ট আহে আৰু মইও আহিলো এবাৰ চাবৰ কাৰণে মিৰিক লেক আহক আমি একেলগে চাও এই মিৰিক লেক এই পিছফালে লেকৰ দৃশ্য আপোনালোকে দেখিছে ওপৰতে এখন দলং আৰু তলত বোটিংৰ সুবিধাও আছে কিছুমান মানুহ বোটিংও কৰিছে চাৰিওফালে গছ গছনি আসলতে মিৰিক বুলি ক'লে প্ৰথমে মিৰিক লেকৰ কথাই আহে আৰু যেটো খুবে পপুলাৰ লোকেশন হয় ইয়াতে বহুত মানুহে আহে আৰু মিৰিক লেকক বহুতে আপোনাৰ সুমেন্দু লেক বুলিও কয় আৰু ওপৰত থকা এই পুলটো দলংখনক কয় ইন্দ্ৰেণী পুল এতিয়া বৰ্তমান অলপমান কাম চলি আছে পাৰ্ক বিলাক বনাই আছে তো অকমান দেখাত হয়তো বেয়া লাগিব পাৰে আপোনালোকৰ কিন্তু এনেই জায়গাডোখৰ খুবেই ধুনীয়া হয় আৰু কাষে কাষে এইবিলাক পধাৰ দোকান আছে সো কেতিয়াবা আপোনালোক আহিলে ইয়াৰ পৰা পধা লৈ যাবও পাৰে কিন্তু ইয়াৰ পৰা আৰু ওচৰতে যদি হয় নিব পাৰে বাট আমাৰ অসমলে ইয়াৰ পৰা নিয়া আৰু এটা কেৰালাতকে গুটি দীঘল কথা হ'ব এটো আমাৰ গুগো হিউ খুব ফূৰ্তি কৰিছে নেক্সট আপোনাৰ এটো এইখনে পাৰ্কখন যত আপোনাৰ কাম চলি আছে বৰ্তমান গছ ইমান নাই আৰু আগলে আপোনাৰ পাৰ্কিং এৰিয়া আৰু ডাঙৰ পাৰ্কিং এৰিয়া গাড়ী লৈ আহিলে আপোনালোকে সুন্দৰকৈ ৰাখি ইয়াতে যথেষ্ট সময় স্পেন্ড কৰিব পাৰি ময়ো এপ্ৰক্সিমেটলি 2 ঘণ্টা মানে ইয়াতে থাকিলো আৰু এনেকৈ মানুহ আহি থাকে গৈ থাকে আৰু ধুনীয়া কৰি বহিব পাৰি আৰু ইমান গৰমো নহয় ইমান ঠাণ্ডাও নহয় ধুনীয়া কৰি সময় পাৰ কৰাব পাৰি আৰু এতিয়া মই গৈ আছো মিৰিকৰ পৰা 6 কিলোমিটাৰ তললৈ আপোনাৰ টাৱাকুচি ভিডিওটো আৰম্ভণিতে মই আপোনালোকক ভিডিওটো দেখাইছিলো খুব ধুনীয়া বাগানৰ মাজে মাজে তললৈ নামি যাব লাগে একদম বঢ়িয়া পৰিবেশ একদম ঠাণ্ডা কোনো শব্দ নাই কোনো কোলাহল নাই খুব ধুনীয়া লগা পৰিবেশ কি শান্তি চাৰিওফালে সেউজীয়া মাত্ৰ খুব ভাল লগা আৰু ফাইনালি মই আহি পাই গলো হি টাৱাকুচি এই টাৱাকুচি ঠাইডোখৰ আগৰ পৰাই আছে কিন্তু লাহে লাহে এটা পপুলাৰ হৈছে আৰু মিৰিকৰ মানুহে কোৱা কৰিছে যে আপোনালোকে টাৱাকুচি যাওক তাতে গৈ ভাল পাব খুব ধুনীয়া লোকেশন আৰু সঁচাকে মই আহিলো মানুহৰ কথা শুনি আৰু আহি খুবেই ভাল পালো আৰু এইজোপা ইমান ধুনীয়া সিজন ফ্লাৱাৰ গোটেই গছজোপাত পাত নাই অনলি ফুল আৰু ভাল লাগিছে জায়গাডোখৰ খুব ধুনীয়া এক্সপ্লোৰ কৰাৰ কাৰণে আৰু মই যথেষ্ট চালো আৰু সাইডৰে এটা নিজৰা এতিয়া অলপ বাৰিষাৰ সিজন নহয় গতিকে পানী অলপ কম আছে হয়তো পানী বাঢ়ি গলে আগলে ভাল লাগিব আৰু সুন্দৰকৈ পাৰ্কখন ঘূৰিলো লগতে এতিয়া সময় হৈ আছে মিৰিকলৈ উভতি যোৱাৰ যেহেতু কালি ৰাতিপুৱাই আমি ওলাই যাম দাৰ্জিলিঙলৈ গতিকে আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো আৰু আশা কৰিছো আপুনি মোৰ চেনেলটো আগতেও যদি সাবস্ক্ৰাইব কৰা নাই এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব দাৰ্জিলিঙৰ ভিডিওসমূহ চোৱাৰ বাবে থ্যাংক ইউ বাই বাই